নমস্কাৰ মই সকলোকে স্বাগতম জনাই মোৰ এই ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। আজি এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকৰ মাজলৈ 6টা গুৰুত্বপূৰ্ণ খবৰ দিম বুলি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ছাত্ৰসকল তাৰে ভিতৰত যিটো প্ৰথম হ'ল সেই প্ৰথমটো এটা ভালে খবৰ। ক'বলৈ গ'লে যিমানবোৰ খবৰ দিম মই এইটো ভাল খবৰ হয়, সকলোৰে বাবে ভাল খবৰ হয়। এতিয়া চাওক আমাৰ অসমত বহুতো ফৰেষ্ট আছে, ফৰেষ্ট এৰিয়া আমি জানো। এই ফৰেষ্ট এৰিয়া থকা কিছুমান বুলি নহয়, যিমানবোৰ গাঁওবুঢ়া আছে তেওঁলোক তেনেকৈ মাহিলী দৰমহা নাপায়। গতিকে তেওঁলোকৰ বাবে এতিয়া চৰকাৰে 9,000 টকাকৈ মাহিলী দৰমহা দিবলৈ এই যিটো খবৰ, এই খবৰটো আমাৰ মাজলৈ তেওঁলোকে বিলাই দিছে। এতিয়া ক'বলৈ গ'লে গাঁওবুঢ়াবিলাকে যেনেকৈ দৰমহা পায় মাহিলী 9,000 টকাকৈ, এই 9,000 টকাটো তেওঁলোকেও এতিয়া মানে বনগাঁও গাঁওবুঢ়াবোৰেও এতিয়া এই যিটো দৰমহা সেই দৰমহাটো পাব আৰু এই দৰমহা পোৱাৰ আৰম্ভণিটো হ'ব 2025 চনৰ জানুৱাৰী মাহৰ পৰা তেওঁলোকে পাবলৈ আৰম্ভ কৰিব। তাৰমানে তেওঁলোকে 25 চনৰ জানুৱাৰীৰ পৰা দৰমহাটো পাব। এইটো হ'ল এটা খবৰ। তাৰপাছত 2 নম্বৰ খবৰত আমাৰ অসমৰ পৰা বহুতো যুৱক যুৱতী বাহিৰলৈ কাম কৰিবলৈ গুচি যায়। সেইবাবে এতিয়া চৰকাৰে কাম কৰিবলৈ বুলি নহয় মানে হোটেল মেনেজমেণ্ট বা কিবা কিবি তেনেকৈ মানে কৰিবলৈ আৰু মানে প্ৰশিক্ষণ ল'বলৈ, ট্ৰেইনিং ল'বলৈ বা কৰ্চ ল'বলৈ তেওঁলোকে গুচি যায় আমাৰ অসমৰ পৰা, যিহেতু আমাৰ অসমত সেইবোৰ ইনষ্টিটিউট নাই। সেইবাবে আমাৰ অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে এইবাৰৰ পৰা আমাৰ অসমৰ পৰা কোনো তেনেকুৱা বাহিৰলৈ যাতে যাবলগীয়া নহয়, সেইটো ওপৰত লক্ষ্য ৰাখি এতিয়া অসমৰ আমাৰ যিটো চৰকাৰ প্ৰচলিত চৰকাৰ, এই চৰকাৰে আছাম ইণ্টাৰনেশ্যনেল স্কুল চেণ্টাৰ মানে আছাম ইণ্টাৰনেশ্যনেল স্কুল চেণ্টাৰ এষ্টাব্লিছ কৰিবলৈ তেওঁলোকে এটা সিদ্ধান্ত লৈছে। আৰু 3 নম্বৰত আমি যদি কওঁ অৰুণোদয় 3.0, এই অৰুণোদয় 3.0 এতিয়া বৰ্তমান চলি আছে। আৰু এই অৰুণোদয় 3.0ৰ অধীনত বহুতো অৰুণোদয় হিতাধিকাৰীসকলে অংশগ্ৰহণ কৰিবলৈ এটা সুযোগ পাব। কিন্তু এতিয়া এই অৰুণোদয় 3.0ৰ যোগেদি আৰু এটা বহুতো গুৰুত্বপূৰ্ণ ক'বলৈ গ'লে আমাৰ অসম চৰকাৰৰ অধীনত চাকৰি কৰি থকা 682, ঠিক আছে, 682 গভৰ্ণমেণ্ট এমপ্লয়ী যিবিলাকে ৰেগুলাৰ হয় তেওঁলোকেও এই অৰুণোদয়ৰ যিটো বেনিফিট, যিটো সুবিধা, এই সুবিধাটো গ্ৰহণ কৰি আছে। গতিকে এতিয়া আমাৰ অসম চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, তেওঁলোকে ইণ্টিমেট কৰিছে আৰু যাতে যিমানবোৰ টকা পালে এই অৰুণোদয়ৰ অধীনত সেই টকাবোৰ যাতে তেওঁলোকে ঘূৰাই দিয়ে, সেই কথাটো তেওঁলোকে মানে এটা লেটাৰ যোগেদি, এটা লেটাৰ অলৰেডি পালে, বিভিন্ন ডিপাৰ্টমেণ্টলৈ এটা লেটাৰ লিখি তেওঁলোকে পঠিয়াই দিলে অলৰেডি। গতিকে এই লেটাৰটো যিবিলাকে পালে তেওঁলোকে গম পাবই, মানে যেতিয়াৰ পৰা তেওঁলোকে চাকৰি কৰিছে সেই চাকৰি কৰাৰ সময়ৰ পৰা এতিয়ালৈকে বৰ্তমানলৈকে যিমানবোৰ টকা ল'লে অৰুণোদয়ৰ অধীনত, এই টকাবোৰ তেওঁলোকে ঘূৰাই দিব লাগিব। আৰু আগৰ কিন্তু নালাগে, কাৰণ আগতেতো যিহেতু চাকৰি হোৱা নাছিলে সেই সময়তো মানে ঘূৰাই দিব নালাগে, কথাটো সেইটো। মানে এইটো হ'ল 3 নম্বৰ খবৰ। তাৰপাছত 4 নম্বৰ খবৰত আমাৰ 2025 চনটো বুক ফেয়াৰ বা কিতাপ মেলা বৰ্ষ হিচাপে পালন কৰিবলৈ আমাৰ অসম চৰকাৰে সিদ্ধান্ত লৈছে। আৰু সেইটো এই যিটো বুক ফেয়াৰ, এই বুক ফেয়াৰটো গুৱাহাটীৰ খানাপাৰাত মানে স্থাপন কৰা হ'ব। এই কথাটো তেওঁলোকে জনাই দিছে। আৰু 4 নম্বৰটো হ'ল আমাৰ অসমত এতিয়ালৈকে কিতাপৰ বৰ্ষ হিচাপে তেনেকুৱা একো পালন কৰি অহা নাছিলে। গতিকে যিহেতু এৱাৰনেছ দিবলৈ আৰু এই 2025 চনটো কিতাপ বৰ্ষ হিচাপে পালন কৰিবলৈ খানাপাৰাত প্ৰস্তুতি তেওঁলোকে চলাই আছে। মানে 2025 চনত আৰু এই যিটো 2025 চনটো কিতাপ বৰ্ষ হিচাপে পালন কৰিব, যাতে সকলোৱে এই যিটো কিতাপ পঢ়াৰ যিটো অভ্যাস, এই অভ্যাসটো গঢ়ি তুলিব পাৰে।
আৰু এই যিটো বুক ফেয়াৰ যিটো আমি কিতাপ বৰ্ষ বুলি শুনিছোঁ, এই কিতাপ বৰ্ষত সকলো মন্ত্ৰীবিলাকেও এই কিতাপ বৰ্ষত গৈ কিতাপ কিনিব আৰু কিতাপ পঢ়িবলৈ যত্ন কৰিব বা এটা অভ্যাস কৰিব, যাতে এই মন্ত্ৰীবিলাকে কিতাপ বৰ্ষত গৈ কিতাপ কিনি কিতাপ পঢ়াটো দেখি সকলোৱে যাতে এটা মানে বুজি পায় যে কিতাপ পঢ়াৰ কিমান গুৰুত্বপূৰ্ণ, এই মানে অভ্যাসটো গঢ়ি তুলিবলৈ আৰু তেওঁলোকে আৰম্ভ কৰিব, এই কথাটো তেওঁলোকে জনাই দিছে। আৰু 5 নম্বৰত ইয়াত চাওক, আমি আগৰ পৰা দেখি আহিছোঁ আৰু শুনি আহিছোঁ যে চাইল্ড মেৰিজটো বন্ধ হ'ব লাগে। গতিকে এই চাইল্ড মেৰিজৰ যিটো কাৰ্যাৱলী, যিটো তেওঁ কাম কৰি আহিছে, সেই চাইল্ড মেৰিজৰ এগেইনষ্টত কাম কৰি থকাটো তেওঁ মানে বৰ্তি ৰাখিব বা বজাই ৰাখিব। মানে তেওঁ ইয়াৰ চাইল্ড মেৰিজটো বন্ধ হওক বুলি তেওঁ মানে বন্ধ কৰিবলৈ তেওঁ কামটো কৰি গৈ থাকিব। আৰু ৰিপৰ্ট অহা মতে আমাৰ ষ্টেট আছে, সেই ষ্টেটৰ তুলনাত যদিহে মানে তুলনা কৰা হয়, তেতিয়া আমাৰ অসমটো এতিয়া কমি গৈছে বুলি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে জনাই দিছে। আৰু 6 নম্বৰ যিটো পইণ্ট, এই 6 নম্বৰ নিউজটো হ'ল যে, খবৰটো হ'ল ডিব্ৰুগড়ত মানে যোৰহাটৰ ডিব্ৰুগড় বা ডিব্ৰুগড় যোৰহাট এটা ফ্লাইট মানে দিবলৈ তেওঁ মানে প্ৰচেষ্টা চলাই আছে বা প্ৰস্তুতি কৰি আছে। গতিকে সেইটো অতি সোনকালে এটা ফ্লাইট উলিয়াই দিব, যাতে এই ফ্লাইটটো ডিব্ৰুগড়ৰ পৰা যোৰহাট, যোৰহাটৰ পৰা ডিব্ৰুগড় মানুহ কঢ়িয়াই নি থাকিব বা পেচেঞ্জাৰ কঢ়িয়াই নি থাকিব। আৰু 7 নম্বৰত ইয়াতে দিয়া হৈছে পঞ্চায়ত ইলেকশ্যনৰ ডেট, যিটো পঞ্চায়ত ইলেকশ্যনৰ ডেটটো জানুৱাৰী মাহত ঘোষণা কৰা হ'ব। মানে পঞ্চায়ত ইলেকশ্যনটো কোন মাহত কোন তাৰিখে পতা হ'ব, এই যিটো ডেট, এই ডেটটো পঞ্চায়ত ইলেকশ্যনৰ ডেটটো জানুৱাৰী মাহতে সকলোৱে শুনিবলৈ পাবা বা গম পাব। খবৰটো এইটোৱে আছিল ছাত্ৰ-ছাত্ৰীসকল। গতিকে এই খবৰটো মই দিম বুলি আপোনালোকৰ মাজলৈ আজি আনিলোঁ। ধন্যবাদ।